নমস্কাৰ সকলোকে। এয়া চাওকচোন, আজি আমি কলৈ গৈ আছোঁ। আজি আমি গৈ আছোঁ যোৰহতীয়া গাঁৱৰ পৰা এখন পথাৰ পাৰ হৈয়ে হাতীগড়ীয়া গাঁৱলৈ। আৰু এই গাঁওখনলৈ যোৱাৰ এটাই কাৰণ আছে, কাৰণটো হৈছে আমাৰ বিহুদলটিৰ বাবে এজন পেঁপা বাদক বিচাৰি। আৰু পাই গ'লো পেঁপা বাদক বিচাৰিব। আৰু মুখত তামোল ভৰাই কথা পাতি আছিল।